নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসম আৰক্ষীৰ ABUB লগতে যিকেইটা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবলৰ পৰা যিমানকেইটা পোষ্ট আছে যেটো তাৰ কম্বাইন এক্সাম হ'ব আৰু আপোনালোকে হয়তো বহুতে জানে হয়তো বহুতেও নাজানে যে কোনটো পাৰ্টৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিব। এটো বহুত ইম্পৰ্টেন্ট কথা কিয়নো আপোনালোকে কোনটো পাৰ্টৰ পৰা কিমান কুৱেশ্যন আহিলে সেইমতে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আৰু আপোনালোকৰ এক্সামটো ভাল হ'ব। গতিকে আজিৰ ভিডিঅ'টোত মই লৈ আহিছো যে ইংলিছ মেথছ ৰিজনিং জিকে কোনটো পাৰ্টৰ পৰা কিমানটাকৈ কুৱেশ্যন আহে। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সকলোলৈকে এটা অনুৰোধ আগতেও কৰো, এটো মোৰ নতুন চেনেল, আপোনালোকে যথেষ্ট মৰম দিছে, এনেদৰে মৰম দি যাব আৰু চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰমেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে সকলোৱে জানে যেহেতু 50 নম্বৰৰ ৰিটেন এক্সাম হয়, গতিকে 50 নম্বৰ ৰিটেন এক্সাম হয় যেহেতু এটা কুৱেশ্যনত হাফ মাৰ্ককে থাকে, মানে টোটেল 100টা কুৱেশ্যন আহিব। এতিয়া জানো হওক আমি জিকে কেইটা কুৱেশ্যন আহিব। মই ক'লোৱে যেহেতু হাফ মাৰ্ককে থাকিব এটাত, গতিকে দুটা কুৱেশ্যনত 1 নম্বৰ, গতিকে কিমানটা কুৱেশ্যন জিকেত আগতে আহিছিলে। আৰু এটো কথা নহয় যে আগতে আহিছিলে কাৰণে এতিয়াও সিমানে আহিব। এতিয়া চাওক আপোনালোকে যোৱাকালি যেটো এসআই এক্সাম হৈ গ'ল, আগতে এসআই 10টা মেথছ দিছিলে কিন্তু কালি 25টা মেথছ দিছে। গতিকে মই সেইখিনি কথা ভিডিঅ'টোত পাতিম। বলক তেতিয়াহ'লে আগতে কেনেকৈ দিছিলে, কেইটাকৈ কুৱেশ্যন দিছিলে আমি জানি লওঁ আহক। আগতে জিকে দিছিলে 20টা কুৱেশ্যন, 20 মাৰ্ক মানে 40টা কুৱেশ্যন দিছিলে আগতে জিকেত। মেথছত দিছিলে 20টা কুৱেশ্যন, ৰিজনিঙত দিছিলে 20টা কুৱেশ্যন আৰু ইংলিছত দিছিলে 20টা কুৱেশ্যন। গম পালে আপোনালোকে, মানে জিকেত 20 নম্বৰ, মেথছত 10 নম্বৰ, ৰিজনিঙত 10 নম্বৰ আৰু ইংলিছত 10 নম্বৰ। গতিকে সেইটো হিচাপত আপোনালোকে গম পালে ক'ৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিছিলে। এতিয়া কথাটো হ'ল আপোনালোকে যেহেতু কালি এসআই এক্সামটো হৈ গ'ল, তাত দেখিছে আগতে 10টা কুৱেশ্যন দিয়ে মেথছত, কিন্তু কালি 25টা কুৱেশ্যন দিছে। গতিকে বহুতৰ অসুবিধা হৈ গৈছে, তেওঁলোকে সেইমতে প্ৰিপাৰেচন কৰি গৈছিলে 10টা, কিন্তু বেছি কুৱেশ্যন দিলে তেওঁলোকে তাৰ অসুবিধা হৈছে। গতিকে আপোনালোকেও সকলো সমানে চাওক, কোনো এটা পাৰ্ট আপোনালোকে কমকে নাচাব, কাৰণ ক'ব নোৱাৰি আজিকালি যিহেতু অলপ পেটাৰ্ণবোৰ চেঞ্জ কৰি দিছে, সেবাই যিহেতু এক্সাম কণ্ডাক্ট কৰিব তেওঁলোকে পেটাৰ্ণটো চেঞ্জ কৰি দিছে। আপোনালোকে প্ৰতিটো পাৰ্টে সম্পূৰ্ণকে প্ৰতিটো পাৰ্টৰে প্ৰতিটো টপিক আপোনালোকে ভালদৰে চাই যাব, তেতিয়াহে আপোনালোকৰ এক্সামটো ভাল হ'ব। কাৰণ ক'ব নোৱাৰি, মেথছো বেছিকে দি দিব পাৰে, ৰিজনিঙো বেছিকে দি দিব পাৰে বা ইংলিছো বেছিকে দি দিব পাৰে, ক'ব নোৱাৰি। গতিকে আপোনালোকে কোনো এটা টপিক স্কিপ নকৰিব, সুন্দৰভাৱে আপোনালোকে গোটেইকেইটা টপিক ভালদৰে চাই যাওক, গোটেইকেইটা ছাবজেক্টৰ গোটেইকেইটা টপিক, তেতিয়াহে আপোনালোকৰ এক্সাম ভাল হ'ব। কাৰণ যিহেতু সেবাই অকণমান আগতকে মডাৰ্ণ কৰিবলৈ চাইছে বা অলপ চেঞ্জ কৰিবলৈ চাইছে এক্সাম বিলাকৰ ক্ষেত্ৰত। গতিকে এইটোৱে আপোনালোকলৈ উপদেশ দিলো আৰু ক'ত কিমান কুৱেশ্যন আহিছিলে আপোনালোকক জনালো। আপোনালোকেও যদি বিচাৰে কোনটো টপিকত আমি মেথছে হওক বা ৰিজনিং হওক কোনকেইটা টপিক আমি চাব লাগে, যদি আপোনালোকে বিচাৰে মই আপোনালোকক ভিডিঅ' দিম। যদিহে আপোনালোকে বিচাৰে কমেণ্ট কৰিব, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম কোনটো টপিক বেছিকে পঢ়িব লাগে বা কোনটো টপিকৰ পৰা কুৱেশ্যন আহিছিলে। গতিকে এইখিনিয়ে আছিলে আপোনালোকৰ কাৰণে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে বা ভিডিঅ'টো যদি আপোনালোকক অকণমান হ'লেও সহায় হৈছে বুলি ভাবিছে, আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।